নমস্কাৰ ৰাইজ, সকলোৱে ভালে আছেনে? আজি 100টা পিঠাৰ অৰ্ডাৰ আহিছে আৰু সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা কৰি আপোনালোককো দেখাওঁ। মানে 50টা নাৰিকল দিয়া তেল পিঠা আৰু 50টা আমাৰ মৰমী পিঠা। আৰু এই বেটাৰখিনি চাওকচোন, খুবেই ধুনীয়া হৈছে। বেটাৰখিনি মই ৰাতিতে ৰেডি কৰি পেলাই ফ্ৰিজত থৈ দিছিলোঁ। আৰু যদি আপোনালোকক ৰেচিপি লাগে মোক জনাব, এনেকুৱা নাৰিকল দিয়া তেল পিঠাৰ ৰেচিপিটো মই আপোনালোকক দেখুৱাই দিম। আজি কেৱল মই যেতিয়া বনাব ওলাইছোঁ সেইকাৰণে ভাবিলোঁ এটা ভিডিঅ' কৰি আপোনালোকক দেখাওঁ। খুবেই ভাল লাগিছে জানেনে। আৰু এতিয়াতো তেখেতসকলে মানে নাৰিকল, আমি যিটো তেলপিঠা বনাওঁ সেইটোততো সাধাৰণতে নাৰিকলৰ গুড়ি দিয়া নহয়, কিন্তু তেওঁ যিয়ে অৰ্ডাৰ দিছে তেওঁ ক'লে নাৰিকল দিয়া পিঠাটোৱে লাগে। সেইকাৰণে নাৰিকলৰ গুড়ি দি পেলাই এনেকৈ পিঠাৰ বেটাৰটো ৰেডি কৰি ৰাখিছোঁ। ৰাখি পেলাই এতিয়া মই তেওঁলোকৰ কাৰণে পিঠা বনাই আছোঁ, কাৰণ পিঠাৰ ডেলিভাৰী মই আবেলি দিব লাগিব। তাৰ আগতে মোৰ বনোৱা শেষ হ'ব লাগিব, সেইকাৰণে এনেকৈয়ে বনাই আছোঁ। বাকী আপোনালোক ভালে আছেনে ৰাইজ? মোৰো আৰু এটা কথা কওঁ, মোৰ যিটো ক্লাউড কিটচেন আছে, গৃহিণীজ কিটচেন বুলি, তাত আপোনালোকে অৰ্ডাৰ কৰিছেনে? যদি অৰ্ডাৰ এতিয়াও কৰা নাই এবাৰ কৰি চাবচোন কেনেকুৱা পায়। আৰু একদম সহজ অৰ্ডাৰ কৰিবৰ কাৰণে। আপোনালোকে ছুইগি বা জমেট'লৈ যাব, ছুইগি জমেট' এপলৈকে যাব, তাত গৃহিণীজ কিটচেন বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগে লগে আপোনালোকে পায়ে যাব। আৰু তাততো মোৰ মেনুখন আছেই, গতিকে সেই মেনু মতে যিটোৱে আপোনালোকে অৰ্ডাৰ কৰিব বিচাৰে তেনেকৈ অৰ্ডাৰ কৰিব পাৰে। আৰু এয়া চাওক, পিঠা বনাই প্ৰায় হৈছেগৈ আৰু এনেকৈ। আৰু এই পিঠাটোত তাৰমানে বহুত সময় লাগে নহয়, এনেকৈ এটা এটাকৈ বনাই থাকিব লাগে। যদি বহুত বেছি অৰ্ডাৰ হয় তেতিয়াহ'লে বাৰু দুটা কেৰাহীত তেনেকৈ সমানে বনাব পাৰি, কিন্তু এতিয়া 50টা পিঠাহে, সেইকাৰণে এনেকৈ এটা এটাকেই বনাইছোঁ। এইখিনি আৰম্ভ হৈ গৈছে আৰু তাতে খুব এয়া চাওক, এই চাওকচোন, এনেকৈ আমাৰ 50টা পিঠা মোৰ বনোৱা ৰেডি হৈ গ'ল। এইকেইটা পিঠা আৰু নাৰিকল দিয়াৰ কাৰণে এই পিঠাটোৰ টেষ্টটো সঁচাকৈয়ে খুবেই ধুনীয়া হয়। তাৰপিছত ইয়াৰ লগতে আকৌ মৰমী পিঠাও বনাইছোঁ, মানে 50টা তেখেতসকলৰ কিবা নাম প্ৰসংগ আছে ঘৰত, সেইকাৰণে তেওঁলোকে এনেকৈ বিচাৰিছিল। আপোনালোকেও যদি পিঠাৰ অৰ্ডাৰ দিব বিচাৰে তেতিয়াহ'লে আপোনালোকেও দিব পাৰে। আৰু মোৰ পে'মেণ্টটো অনলাইন হয়। অনলাইন পে'মেণ্ট কৰাৰ পিছত এড্ৰেছটো দিব লাগে, আৰু সেই এড্ৰেছতে মই আপোনালোকে যিমান কোৱান্টিটি বিচাৰে সিমানখিনি তেনেকৈ ৰেপিডোত পঠিয়াই দিওঁ। আৰু এক্সট্ৰা মানে শ্বিপিং চাৰ্জটো এক্সট্ৰা আহিব। আৰু তেল পিঠাটো আমি গুৱাহাটীৰ ভিতৰতে অৰ্ডাৰ লওঁ, কিন্তু মৰমী পিঠাটো আমি গুৱাহাটীৰ বাহিৰৰো অৰ্ডাৰ লওঁ। গতিকে আপোনালোকে এবাৰ অৰ্ডাৰ কৰি চাব পাৰে। ধন্যবাদ।